মেকআপ কৰি থকা অৱস্থাতো আমি আজি ৰাস পৰিৱেশন কৰিব নোৱাৰিলোঁ। অতি দুখৰ বিষয়। এছাম দুষ্কৃতিকাৰীয়ে আমাৰ এই 64 সংখ্যক ৰাস মহোৎসৱটি সফল সমাপ্তি ঘটাবলৈ নিদিলে। এছাম উদণ্ড দৰ্শকৰ বাবে লজ্জিত হ'ল নাৰায়ণপুৰবাসী। ৰাস চলি থকা অৱস্থাতেই প্ৰেক্ষাগৃহলৈ বুলি শিল নিক্ষেপ কৰিলে এছাম উদণ্ড দৰ্শকে, যাৰ বাবে ৰাস আধাতেই সামৰিবলগীয়া হ'ল নাৰায়ণপুৰবাসীয়ে। আৰু এই ৰাসত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকাই দৈৱকীৰ চৰিত্ৰত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড অমনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত নতুনকৈ অহা সকলক অনুৰোধ কৰোঁ, নতুন নতুন খবৰৰ বাবে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। এতিয়া চাওঁ আহক কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাই এই ৰাসৰ বিষয়ে কি বুলি ক'লে। আমি প্ৰগ্ৰাম কৰিবলৈ উঠিছিলোঁ, ৰাস কৰিবলৈ উঠিছিলোঁ। তেতিয়া আৰম্ভণিতে এটা চিন কৰি উঠিলোঁ। কৰি উঠাৰ পাছতে অকণমান পিছত গম পালোঁ যে বাহিৰত খুব হুলস্থুল হৈছে। তাৰপিছত কিবা অকণমান মাৰপিট হোৱা বুলিও শুনিছোঁ। শিলগুটি মৰামৰি হ'ল। গতিকে সেইখিনি সময়তে আমাৰ এটা চিনৰ পাছতে ৰাসটো বন্ধ। বন্ধু বান্ধৱীসকল, এতিয়া চাওঁ আহক দক্ষিণ নাৰায়ণপুৰৰ এই ৰাসৰ উদ্যোক্তাসকলে এই উদ্ভণ্ডালিৰ বিষয়ে কি বুলি ক'লে। প্ৰায় 12 বজাত এছাম ডেকা ল'ৰা আহি তেওঁলোকে কৈছে আমাক টিকেট দিয়ক, আহক আমাক ৰাসৰ হলত সোমাবলৈ দিয়ক। আমি কৈছোঁ জেগা নাই। দুই এজনে চাইছোঁ জেগাটো নাই একচুৱেলি। তাৰপিছত কি হ'ল, সিহঁতে আমাক শিলগুটি মাৰিব ল'লে। আমাক কিয় টিকেট নিদিয়ে, আমাক কিয় চিট নিদিয়ে, হয়নে? সিহঁতে ৰাস হ'বলৈ নিদিয়ে। তাৰমানে আমাক যদি টিকেট নিদিয়ে তেতিয়াহ'লে আমি ইয়াত ৰাস হ'বলৈ নিদিওঁ। সেইটোৱে মূল। এনেধৰণৰ উদণ্ড দৰ্শকৰ বাবে লজ্জাত পৰিবলগীয়া হয় সমগ্ৰ অঞ্চলটি। বন্ধু বান্ধৱীসকল, এই বিষয়ে আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত আমি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।